স্বাগতম জনাইছোঁ আছামিজ ফুড মেকাৰ চেনেলটোলৈ। আজি মই বনাম কণী দম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এয়া শুকান জলকীয়া জীয়া পিচি ল'লোঁ আৰু এয়া নহৰু পিচি ল'লোঁ, আদা অলপ পিচি ল'লোঁ আৰু এয়া পিঁয়াজ কাটি ল'লোঁ। এইটো কণী গুচাই ল'লোঁ আৰু এয়া আলু বইল কৰাখিনি। এয়া মই তেল দিম, তেল দিছোঁ। বন্ধু বান্ধৱীসকল, এয়া তেল গৰম হৈছে। এতিয়া মই কণীকেইটা ফ্ৰাই কৰি ল'ম। কণীকেইটা অলপ ভালকৈ ফ্ৰাই কৰি ল'ব, ৰঙা হোৱাকৈ। বন্ধু বান্ধৱীসকল, কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই দিম পিঁয়াজ আৰু তেজপাত। বন্ধু বান্ধৱীসকল, পিঁয়াজখিনি ৰঙা হৈছে। এতিয়া মই দিম পিচি থোৱা নহৰুখিনি। এয়া নহৰু দিলোঁ, অলপ ভাজি ল'ব। এয়া নহৰুখিনি ভাজি ল'লোঁ। এতিয়া মই আলুখিনি দিম, বইল কৰা আলুখিনি। এইখিনি বইল কৰা আলু এয়া দিলোঁ। এতিয়া অকণমান ভাজি ল'ব। ভাজাৰ পিছত আপোনালোকে দিব জোখমতে নিমখ। নিমখ দি অকণমান লৰাই ল'লোঁ। এতিয়া মই দিম হালধি নিজৰ পৰিমাণ মতে দি ল'ব। হালধি দিলোঁ। বন্ধু বান্ধৱীসকল, মই আলুটো অলপ ভাজি ল'লোঁ। এতিয়া মই পিচি থোৱা শুকান জলকীয়া আৰু জীয়া এয়া দিছোঁ। শুকান জলকীয়া জীয়া এতিয়া আকৌ অকণমান ধুনীয়াকৈ ভাজি ল'ব। এয়া আলুখিনি ভাজি ল'লোঁ মই। এতিয়া মই দিম পিচি থোৱা আদাখিনি। এয়া পিচি থোৱা আদা দিলোঁ। আকৌ অকণমান ধুনীয়াকৈ লৰাই ল'ব। লৰাই লোৱাৰ পাছত গৰম কৰি থোৱা পানীখিনি ধুনীয়াকৈ জোখমতে পানী দি ল'ব। এতিয়া উতলিছে। এতিয়া মই ফ্ৰাই কৰি থোৱা কণীকেইটা ইয়াত পেলাই দিম। এতিয়া অকণমান উতলিলে আৰু হৈ যাব। এয়া মিট মছলা অকণমান দিব। কণীৰ জোলটো খাই আপোনালোকে ভাল পাব। প্ৰায় হৈ গৈছে। এতিয়া মই ফালি থোৱা কেঁচা জলকীয়াখিনি আৰু দুটা ধনিয়া পাত কাটি দিম। এইখিনি ফালি থোৱা কেঁচা জলকীয়া আৰু এয়া দুটা ধনিয়া পাত কাটি দিম আৰু হৈ যাব। এতিয়া এয়া হৈ গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।